हेलो फ्रेंड्स वेलकम बैक टू माय वीडियो आशा कर सकलो भाले कुशले আছে আৰু ময়ো ভালবৰ মাজতে আছো আৰু সো এই ব্লগটোত মই কেইটামান পূজাৰ ক্লিপ এড কৰি দিছো মানে পূজালে যাওঁতে কেনেকৈ ৰেডি হৈছিল কি কৰিছো মানে ব্লগ বনাম বুলি ভাবিছিলো কিন্তু একেবাৰে মন নগল মানে মনটো মৰি যোৱাৰ নিচিনা হৈছে যেন কোনোবাজন নিজৰ ঢুকাই গল আৰু তেখেত নিজৰে আছিল বহুতখিনিয়ে ইমান পাগল প্ৰেমিক নাছিল তেখেতৰ কিন্তু কিবা এটা উকা কৰি গুচি গল আৰু যিদিনাখন নিউজটো পাই কিনে কিবা মনটো কিবা মৰি যোৱাৰ নিচিনা হৈছে মানে মোক ক'ব পৰা নাই শব্দৰে কিন্তু সকলোৱে গম পাইছে কেনেকুৱা পৰিস্থিতি হৈছিল গোটেই অসমখন কান্দিছিল তেখেতৰ বাবে আৰু আজিও কান্দে আৰু তেখেতৰ গান শুনিলে কিবা খুন্দা মাৰি ধৰে বুকুখন চাগে সঁচাকৈ কোনোবা নিজৰে গুচি গ'লগৈ সেইখিনি অনুতপ্ত কৰিব পাৰিছোঁ যি নহওক তেখেত য'তে আছে ভালে থাকক আৰু প্ৰত্যেকটা প্ৰাৰ্থনাত এটাই কথা ক'ম যদি তেখেতৰ লগত অন্যায় হৈছে ন্যায় যাতে সোনকালে পাওক আজিলৈ ইমানেই বাই